তো হাই, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মই নিকু শৰ্মাই মোৰ ইউটিউব ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বহুত বেছিয়ে এক্সাইটেড হৈ আছোঁ। কিয় জানে? কাৰণ ফাৰ্ষ্ট টাইম মই ইউটিউবত ভিডিঅ' বনাই আছোঁ আজি। নাজানো ভিডিঅ'টো কেতিয়া দিম। আজি হৈছে জুনৰ 8 তাৰিখ। ভাবি আছিলোঁ ইউটিউবত ভিডিঅ' বনাম। আজি এবছৰমান আগৰ পৰা ভাবি আছিলোঁ, কিন্তু বনোৱা হোৱা নাছিলে বহুত কাৰণত। কেতিয়াবা যদি মোবাইলৰ কেমেৰা বেয়া হয়, আৰু কেতিয়াবা হয় টাইমেই নিমিলে। কিন্তু কামত বিজিও নাথাকোঁ বাৰু, এনেই শুয়ে থাকিলোঁ, কিবা কিতাপ পঢ়িলোঁ, এনেকুৱা কৰি থাকোঁতে সময়বিলাক যায়। আৰু যিয়ে নহওক, ভিডিঅ' বনাম বুলি আহিছোঁ যেতিয়া, আপোনালোকেতো মোক চাব লাগিব ভিডিঅ' বনালে। চ' তাৰ বাবে মোৰ পৰিচয় লাগিলে। চ' এতিয়া মই মোৰ পৰিচয়টো ক'ব ওলাইছোঁ। মোৰ নাম নিকু শৰ্মা। মই গোৱালপাৰাৰ বোৱাৰীহঁত। জীয়ৰী আছিলোঁ নলবাৰীত। নলবাৰীৰ পৰাই মই স্কুলীয়া শিক্ষা কমপ্লিট কৰি গুৱাহাটীত কিবাকিবি জব কৰি আছিলোঁ। সেইবাবে এতিয়া ফিউচাৰ অতীত হৈ গ'ল। এইবিলাক ফিউচাৰ নহয় দেই, এইবিলাক অতীত হৈ গ'ল। আৰু যিয়ে নহওক, এতিয়া ভাবিছোঁ ঘৰত এনেই বহি থকাতকৈ কিয়নো ভিডিঅ' বনাওঁ, ফেমিলি ব্লগ বনাওঁ, যিহেতুকে খানা বনাওঁ, হাউচৱাইফ হয়। চ' ৰেচিপিবিলাক দিওঁ, যিবিলাক আমাৰ থলুৱা খানা হয় সেইবিলাকৰ ভিডিঅ' দিওঁ। আপোনালোকে নিশ্চয় কিবা তাৰে পৰা লাভ কৰিব পাৰিব। ফাইনেলি এটা কথাই ক'ম, সুখী আৰু মই আজি হেপ্পী। মই নাজানো মোৰ এইটো ভিডিঅ' কিমানখিনি মানুহে আদৰি ল'ব, কিন্তু জীৱনত আগুৱাই যোৱাটো খুবেই প্ৰয়োজন। যিয়ে নহওক, মই খোজ পেলাইছোঁহে, খোজ কাঢ়ি যাম। কিমান দূৰ এতিয়া আপোনালোকে লৈ যায় মোক, সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব, আৰু মোৰ ওপৰতো নিৰ্ভৰ কৰিব। মই আপোনালোকক কি দেখাইছোঁ, কি দিছোঁ, বা মই আপোনালোকক এণ্টাৰটেইনমেণ্ট কৰিব পাৰিছোঁ নে নাই। চ' মোক চাই ভাল পালেহে আপোনালোকে চাব বাৰু। মই সদায় চেষ্টা কৰিম যে আপোনালোকে মোক চাই খুব ভাল পাওঁ, যাতে আমনিদায়ক নহওঁ মই। আৰু শেষত এটা কথাই ক'ম, আজি এইটো মোৰ ইউটিউবৰ ফাৰ্ষ্ট ব্লগ হয়। চ' প্লিজ আপোনালোকে চাওক আৰু ছাপোৰ্ট কৰক অকণমান জীৱনটোত আগুৱাই যোৱাত। চ' এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। থেংক ইউ, লাভ ইউ, বাই বাই।